হেল্ল' RF ছুপাৰ কমেডি চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। মই আজি আপোনালোকক এটা নতুন উপহাৰ লৈ আহিছোঁ আপোনালোকৰ মাজত। এই উপহাৰটো চাই আপোনালোক আচৰিত হৈ যাব। সেইটো দি আমি আজিৰ পৰা কমেডি বনাম। এই কি বস্তুটো আনিছোঁ এতিয়া চাওক, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। RF ছুপাৰ কমেডি। বলক আমি কি আনিছোঁ সেই বস্তুটো আপোনালোক দেখুৱাইছোঁ। ভাল যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আকৌ কৈছোঁ এইসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু বস্তুটো দেখুৱাইছোঁ একেবাৰে বহুত আনন্দ লাগি আছে। এই বস্তুটো কি আনিছোঁ চাওক। এইটো কি গম পাইছে? গম পোৱা নাই? এইটো মানে DSLR কেমেৰা আনিছোঁ আমি ভিডিঅ' কৰিবলৈ। এতিয়া চাওক কি আমাক দি দিছে। লেন্স ডাঙৰটো দিছে। এতিয়া মই ভিডিঅ' কৰিম এতিয়াৰ পৰা। ডাঙৰ লেন্স এইটো আৰু এটা চাইছে, এইটো প্ৰাইম লেন্স, যিটো সৰু ওচৰৰ পৰা ভিডিঅ' কৰিবলৈ পোৱা যাব। আৰু এইটো ওচৰৰ পৰা ভিডিঅ' কৰা যায় আৰু মানে এইটো ফটোটো ভাল হয় ভিডিঅ'টো। আৰু আমিতো কমেডি কৰিম, ইমানটো যে এলবাম নকৰোঁ, সেইকাৰণে মানে এইটো সৰুটো লেন্স ভাল হ'ব, সেইকাৰণে সৰুটো আনিছোঁ। আৰু কি দিছে চাওক। এইটো মানে কি কোন চাৰ্জাৰ মানে কি বেটাৰী দি চাৰ্জ নকৰিলে কেমেৰাটো কেনেকৈ চলাম, সেইকাৰণে এডি দি দিছে। বৈজ্ঞানিক মাতা আছে দেই। এইটো থলো। এতিয়া আচল মালটো ডাঙৰ কি চাইছে, কি মালটো কেনেকুৱা লাগিছে চাওকচোন। একেবাৰে ওচৰত দেখুৱাই দিছোঁ। চাওক ভাল হৈছে নে নাই? একেবাৰে ঘূৰি মূৰি দেখুৱাই দিছোঁ চাওকচোন। ভাল হৈছে? কেনে হ'ল কৈ দিব, কমেণ্টত জনাই দিব কেমেৰাটো কেনেকুৱা হ'ল। এতিয়া মানে আপোনালোকক কি ক'ম, এতিয়া আৰম্ভ কৰি দিওঁ নেকি? মানে আৰু কি দিছে চাওকচোন। মালটো যিটো দি চলাব পাৰিম। মালটো চাইছে কেনেকুৱা সৰু আৰু কেনেকুৱা ডাঙৰ কাম কৰে। তাত ভিডিঅ' বনাব পৰা যায়, ফটো তুলিব পৰা যায়, আৰু কি কৰা যায় এইটো চাইছে। কেনেকুৱা সৰু ডাঙৰ, কেনেকুৱা বেটাৰীটো আৰু কিমান দাম। আচানক দে আৰু দিছে, যিটোৰ ভিতৰত মালটো থাকে দেই। আৰু কি লগত দিয়া নাই নেকি? মেমৰি এইটো মেমৰি মোৰে। আৰু এইটো কাৰ্ড দি দিছে। এতিয়া মেমৰিটো 16 GB। ইয়াত মেমৰিটো ভৰি ল'লোঁ। মেমৰিটো কেনেকৈ ভৰাই ভৰি পেলালোঁ। মেমৰিটো ভৰিলোঁ। এতিয়া মালটোৰ ভিতৰত ভৰিব লাগিব বেটাৰী, বুজিছে? বেটাৰীটো এই যিটো কেনেকৈ ভৰিম, এনেকৈ নে অলপ মানে বুজিছে না? নতুন কিনিছে তো আনন্দ লাগিছে, বুজিছে? আৰু এইটো মানে আমাৰ কি কওকচোন, মেমৰি কাৰ্ড। ইয়াত মেমৰি কাৰ্ডটো মেমৰি কাৰ্ড ভৰিলোঁ। এতিয়া কি কৰিব লাগিব? এতিয়া মানে আমি কোনটো লেন্স ব্যৱহাৰ কৰিম? দুটা, এটা সৰু, এইটো মানে এইটো দি আপুনি আকৌ কৈছোঁ যে এইটো মানে ফটো ভিডিঅ' ভাল হ'ব। ফটো ভাল হয়, ভিডিঅ' আৰু বেছি ভাল, মানে কি ওচৰৰ পৰা বনাব পৰা যাব। এইটো মানে আমি কমেডি বনাম, এইকাৰণে এইটো লৈছোঁ। মানে এইটো আমি এলবাম নবনাওঁ যে দূৰৰ পৰা কৰিব লাগিব, সেইটোতো এলবাম নবনাওঁ। এইটো মানে এলবামত মানে ডাঙৰটো এইটো মানে কি যে চাউণ্ড দূৰৰ পৰা কৰিলে চাউণ্ডটো নুঠে। এইটো মানে আমি ওচৰত কৰিম। এইটো মানে ওচৰৰ পৰা কৰোঁতে মানে অলপ বেয়া হ'ব, সেইকাৰণে আমি মানে এইটো কৰিছোঁ। এইটো লৈছোঁ অলপ, মানে এইটো লৈছোঁ কাৰণে আমি আমাৰ ফটো কমকৈ তুলিম। মানে আমাৰ ভিডিঅ'টো জৰুৰী বেছি, আমি ভিডিঅ' কৰিম এইটো দি, সেইকাৰণে এইটো লৈছোঁ। এতিয়া ইউটিউবৰ পৰা এটকা পোৱা নাই। এতিয়া আমাৰ কিমান হৈছে পিছৰ ভিডিঅ'টোত জনাই দিম ছাবস্ক্ৰাইবাৰ। আমি এতিয়া মানে এইটো মানে আপোনালোকক এৰি আছোঁ। কেমেৰাটো কিনিছোঁ, আনন্দ। কি মজা লাগি আছে হয় না? কি কেমেৰা
এটা চেনেল খুলি সাধাৰণ এটা চেনেল খুলি কেমেৰা কিনিলো না মানে এতিয়া যদি আপোনালোকে আমাৰ লগত আহিবাত কৰে এতিয়া মানে এইটো খুলিব লাগিব মালটো সব দি দিছে যিয়ে যাৰ পৰা কিনিছোঁ কেমেৰাটো তাই বহুত ভালকৈ ৰাখিছে সেইকাৰণে মানে কিনিছিলোঁ এতিয়া এই চাওক এই ইয়াত এটা ৰঙা এই চাইছে এই ইয়াত এটা ৰঙা এটা ৰঙা চাইছে না ইয়াত চাওক ইয়াত এটা ৰঙা আছে ইয়াত এটা ৰঙা এই দুটা মিলাই ইয়াত লগাই দিলে হ'ল লাগি গ'ল এটা মানে এটা সাউন্ড হ'ব এইটো সাউন্ড লগালে মানে হ'ল হৈছে মানে এইটো আমি এটা ফটো দি দিম পিছত কেনেকুৱা হয় আৰু কেইটামান ফটো দি দিম কেনেকুৱা হৈছে মানে এটা ফটো তুলি চাওঁ কেনেকুৱা প্ৰথম ভগৱান নকৰিবা ভালে হৈছে পিছত দি দিম আপোনাৰ ফটোটো ভালে হৈছে ফটোটোৰ পিছতে আপোনালোকে চাই ল'ব কেনেকুৱা হৈছে আৰু মানে আমি এতিয়া তুলিলোঁ এতিয়া মানে সৰুটোতো ব্যৱহাৰ কৰিলোঁ না এতিয়া মানে আমি ডাঙৰটোতো চাওঁ কেনেকুৱা হ'ল পিছত মানে আপোনালোকক কৈ আছোঁ এতিয়া আপুনি মানে কেমেৰাটোৰ লেন্স খুলিবলৈ হ'লে ইয়াত এটা চাইছে ইয়াত চাইছে এইটো মানে এইটোত মানে টিপটো দিব লাগিব পিছত মানে এইটো অন কৰিব লাগিব হ'ল বুজিছে এতিয়া মানে এইটো হ'ল এইটো হোৱাৰ পিছত এইটো মানে আমাৰ এইটো এতিয়া লেন্সটো খুলিলোঁ এতিয়া মানে ডাঙৰটো আমি লগাম না ডাঙৰটো লগালে এইটো খুলিলোঁ তাৰপিছত এইটো আমি ইয়াত চাওক বগা এটা খাইছে ইয়াত বগা চিন এটা খাইছে এইটো বগা ইয়াত এটা চাইছে এইটো মানে এইটো বগা চিনটো মিল খুৱাই মানে লগাই দিলেই হ'ল এইটো লাগি গ'ল বুজিছে এতিয়া মানে আমাৰ লাগি গ'ল এতিয়া মানে এইটো দি এটা তুলিছোঁ এইটো ভাল হৈছে এইটো দেখা পোৱা নাযায় চাওক ফটো ভালেই হৈছে ইয়াত মানে দেখা পোৱা নাযায় তো ইয়াত মানে দুটা লাইট আৰু ওপৰত লাইট আছে সেইকাৰণে দেখা পোৱা নাযায় পিছত মানে আমি তাত ফটো দি দিম চাই ল'ব কেইটামান ফটো কেনেকুৱা হ'ল মানে এতিয়া মানে ডাঙৰটো এইটো মানে কিমান 18 পৰা 55 और एटो है 55 mm एटो 50 mm और एटो है 18 पर 55 mm বুঝছে एटो माने আপনার एटो दे माने जी एलबाम बनाई एलबाम तेनाले एटो माने व्यवहार बेसि হয় और कमेडी बनाबो হলে মানে एटो दे कमेडी बनवा হয় আমি কাৰণে এটো লৈছো এটোতে আমাৰ ফটো মটো তুলিব না তেতিয়া মানুহ আমাৰ যেতিয়া শুটিং কৰা হয় ভিডিও তেতিয়া তো ফটো মটো তুলিব এই কাৰণে আমি এটো লৈছো বুজিছে আৰু আপোনালোকক মানে আমি কৈ আছো যেতিয়া আমি কেমেৰা ললো ভিডিও কৰিম বুলি ভাবি তা আপোনালোকে আমাৰ চেনেলটো পোনপ্ৰথমে আৰএফ সুপাৰ কমেডি চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেনেহলে আমাৰ ভিডিও পাব আৰু যেটো লেংটা বুলি এটা এক্টিং কৰো হেতু মই और এতিয়া আৰু ভালকৈ বনাম বুলি আৰু আমি এটা টেজ পাইছো টেজত জানিব গৈ আছে হেতু টেজ এতিয়া হোৱা নাই কি হৈ যাব দুই দিনৰ মাজত কথা হৈ যাব কথা বতৰা মানে তেওঁলোকে কৈছে আমি কৈছো যাম বুলি তেওঁলোকৰ লগত এতিয়া কথা বতৰা হোৱা নাই যে কিমান তাৰিখে হ'ব হেতু মানে সিক্ৰেট হোৱা নাই আৰু হলে আপোনালোকক জনাই দিম আপোনালোকে তাত আহিব পাৰিব এটো মানে লাহৰীঘাট চিনি পায় লাহৰীঘাটৰ অলপ দক্ষিণে সীতাকাটি তাত হ'ব জনাই দিম আৰু কেমেৰা চালে না এতিয়া আপোনালোকৰ কেমেৰাৰ কিনিলো আপোনালোকৰ আশীৰ্বাদত মানে এতিয়া মানে আমি কি কম
যে কিনিছোঁ যে এতিয়া মানে ভগৱানে জানে দেই কি হয় সেইটো নাজানো এতিয়া মানে এইটো যে আমি ভিডিঅ' কৰিম এইটো এতিয়া খুলি লওঁ বুজিছে আৰু খুলিলোঁ আৰু এইটো লগাই লওঁ এইটো মানে আমাৰ বেছি ইম্পৰ্টেণ্ট সেইকাৰণে এইটো আমি ল'লোঁ আৰু ক'বলৈ যে কেমেৰা যে DSLR কেমেৰা একেই মানে যিমান ডাঙৰ কেমেৰা আপুনি লওক আৰু এইটো মানে আমাৰ চিষ্টেম একেই মানে কি অলপ লেন্সটো বেলেগ থাকে আমাৰ এইটো 1200 মডেল 1200D আমাৰ কেমেৰাটো মডেল 1200D এইটো কেমেৰাটো যেনেকুৱা মোবাইল দুদিন পিছত এটা যে আহে Samsung J2 পিছতে Samsung J7 বুজিছে এইটো কেমেৰাটো বেলেগ এবাৰ এটা আহিলে আন এটা আকৌ তাতকৈ উন্নত বনাবলৈ চেষ্টা কৰি আমি এইটো লৈছোঁ যে 1200D এইটো লৈছোঁ আৰু এইটো ভালেই আছে সেইকাৰণে আমি লৈছোঁ আৰু আপোনালোকক কৈ আছোঁ যে আপোনালোকে আমাৰ কমেডিকেইটা চাবলৈ আপোনালোকে নাপাহৰিব আৰু আমাৰ কমেডিকেইটা চাব সেইকাৰণে অনুৰোধ জনাইছোঁ এতিয়া আমাৰ কেমেৰা চালে লেন্স চালে আমি সকলো আপোনালোকক দেখুৱালোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব RF ছুপাৰ কমেডি আৰু নতুন ভিডিঅ' পাই থাকিব কমেডিজ আমাৰ আৰু আপোনালোকে আমাৰ চেনেলটোত ক্লিক কৰি আমাৰ কমেডিকেইটা চাব পাৰে আৰু আমাৰ ভিডিঅ'কেইটা অলপ শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো জনাইছোঁ এতিয়া আমি ফটো তুলিবলৈ যাম বলক আমি এতিয়া ফটো তুলি আহোঁ বুজিছে